বিশেষ প্ৰতিবেদন আৰু মই আমিৰুল হক। আজি আমি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত দৌলগুৰি গাঁৱত আৰু দৌলগুৰি পুৰণি জামৈ মছজিদৰ উদ্যোগত প্ৰথম বাৰ্ষিক ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত বিশিষ্ট অতিথি হিচাপে এতিয়া উপস্থিত হৈছে পশ্চিম শোণিতপুৰ জিলাৰ জমিয়ত উলামাৰ সভাপতি মৌলানা সুলেমান আলী সাহাব। আমি তেখেতৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। কি ক'ব হুজুৰ? মাশাআল্লাহ, খুব ধুনীয়া হৈছে আজিৰ এই সভাখন আৰু উদ্যোক্তাসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সভাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মাজত যিমান কুকৰ্ম আছে, যেনে ড্ৰাগছ, মদ, বাং, এইবিলাক বন্ধ হ'ব ইনশাআল্লাহ। তাৰ বাবে আমি বক্তাসকলক কৈ দিম যাতে তেওঁলোকে এই বিষয়ে আলোচনা কৰে, আমাৰ সমাজখন যাতে আগুৱাই নিব পাৰে। আৰু সেই হিচাপে লগতে আৰু এটা প্ৰগ্ৰাম আছে আমাৰ পশ্চিম শোণিতপুৰ জিলা জমিয়তৰ যিটো অসম ৰাজ্যিক দিন তালিম বোৰ্ডৰ পৰীক্ষা হৈছিল, বৃত্তি পৰীক্ষা, এই বৃত্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। লগতে যিসকলে বৃত্তি পাইছে বৃত্তি দিয়া হ'ব, যিসকলে পুৰস্কাৰ পাইছে পুৰস্কাৰ দিয়া হ'ব। সেয়েহে সকলো ধৰ্মপ্ৰাণ ৰাইজক উক্ত সভাত উপস্থিত হৈ এই অসীম স্বভাৱৰ অংশীদাৰ হ'বৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আয়োজক কমিটিয়ে সকলোৰ উপস্থিত কামনা কৰিছে। আমাৰ সৈতে আছে আয়োজক কমিটিৰ বিষয়ববীয়াসকল। আমি তেওঁলোকৰ কিছু মতামত ল'বলৈ চেষ্টা কৰিম। কি খবৰ? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতু। আমি দৌলগুৰি নুৰানী পুৰাণী জামা মছজিদৰ ইমাম সাহাব। আমি আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। প্ৰায় প্ৰতিযোগিতা শেষেই হৈছে। এতিয়া আমাৰ সন্মুখত আছে বঁটা বিতৰণী সভা। বঁটা বিতৰণী সভাৰ পিছত আমাৰ মুকলি সভা হ'ব সন্ধিয়া 7:30 মান বজাত পৰা। আৰু সেই সভাত উপস্থিত থাকিব আমাৰ বিশিষ্ট অতিথি হজৰত মৌলানা আব্দুল বাতিন আনসাৰী সাহাব। লগতে মুখ্য অতিথি হিচাপে আমাৰ নেকবৰ আলী সাহাব থাকিব। আমি দৌলগুৰি আঞ্চলিকৰ ও আমাৰ অসমবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ, যেহেতু আমাৰ সভাত আহি যাতে অংশগ্ৰহণ কৰে আৰু অসীম স্বভাৱৰ প্ৰাৰ্থী হৈ যায়। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। দৌলগুৰি গাঁও পুৰণি নুৰানী জামে মছজিদৰ উদ্যোগত প্ৰথম বাৰ্ষিক যি দিনী জলসা আয়োজন কৰিছে, তাত আজি গোটেই দিন জোৰা কাৰ্যসূচীৰে কেৰাত, গজল, কুইজ প্ৰতিযোগিতা আদি ইত্যাদি বিভিন্ন মাদ্ৰাছা ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিসকল প্ৰতিযোগী বিজয়ী হৈছে তেওঁলোকক সন্ধিয়া সময়ত বঁটা বিতৰণ কৰিব। আৰু বঁটা বিতৰণৰ পিছত ইয়াত ওয়াজ মেহফিলৰ আয়োজন কৰিছে। তাত আমাৰ বৰেণ্য আলিম উলামাসকল উপস্থিত থাকি বক্তব্য প্ৰদান কৰিব। সকলোৱে যাতে ইয়াত উপস্থিত হৈ অসীম স্বভাৱৰ অংশীদাৰ হয়। ধন্যবাদ।